Hello dear friend, আমার ইউটিউব চ্যানেল সব হেল্প পালে আপোনালোকক পুনৰবাৰ স্বাগতম। Dear friend, আন এটা সৰু ভিডিঅ'ৰ সৈতে আপোনাৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে ATM মেচিনৰ পৰা আপোনালোকৰ ATM কাৰ্ডৰ মিনি ষ্টেটমেণ্ট কেনেকৈ বাহিৰ কৰিব ইয়াৰ বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। আজিৰ ভিডিঅ'টো আপোনালোক সম্পূৰ্ণ চাই ল'ব। Dear friend, যদি আমাৰ চেনেল আপোনালোক প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত বেল আইকন দবাই ল'ব, কিয়নো এনেকুৱা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যাব। Dear friend, আপোনালোকে ATM কাৰ্ডখন এনেকৈ ATM মেচিনত সোমাই দিব। সোমাই দিয়াৰ পিছত ইয়াতে লিখা আহিব, হাই প্লিজ ডু নট ৰিমুভ ইয়ৰ ক্লিপ কাৰ্ড, লিভ ইয়ৰ কাৰ্ড ইনচাৰ্ট ডিউৰিং দ্য ইণ্টাৰেষ্ট ট্ৰেনজেকশ্যন। ইয়াতে কৈছে মানে আপোনাৰ কাৰ্ডখন বাহিৰলৈ নানিব যেতিয়ালৈকে আপোনাৰ ট্ৰেনজেকশ্যনটো সম্পূৰ্ণ হোৱা নাই। ইয়াতে আপোনালোকে ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এনেকুৱা এখন পেজ আহিব, ইয়াত চাওক লিখা আছে প্লিজ চিলেক্ট ইয়ৰ লেংগুৱেজ, মানে আপোনাৰ লেংগুৱেজটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব, ইংলিছ, হিন্দী, অসমীয়া। মই সাজেষ্ট কৰিম আপোনালোকে ইংলিছটো সিলেক্ট কৰি ল'ব। চাওক সিলেক্ট কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব, ইয়াত চাওক লিখিছে এণ্টাৰ এনি নাম্বাৰ বিটুইন 10 to 99। আপোনালোকে মানে 10ৰ পৰা 99ৰ ভিতৰত আপোনালোকে যিকোনো এটা নম্বৰ আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত চাওক ইফালে ইয়েছ লিখা আছে, আপোনালোকে ইয়েছ বটনত আপোনালোকে ক্লিক কৰিব। ইয়েছত ক্লিক কৰাৰ পিছত চাওক লিখা আছে প্লিজ এণ্টাৰ ইয়ৰ পিন, আপোনাৰ 4 ডিজিট পিনটো ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইফালে চাব মিনি ষ্টেটমেণ্ট, ইয়াৰ পৰা আপোনালোকে ইয়াতে একো নকৰিব, ইয়াত মিনি ষ্টেটমেণ্ট আছে, মিনি ষ্টেটমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত লিখা আছে প্লিজ চিলেক্ট ইয়ৰ একাউণ্ট, মানে আপোনাৰ একাউণ্টটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ছেভিং একাউণ্ট, কাৰেণ্ট একাউণ্ট, KCC একাউণ্ট, যিটো একাউণ্ট হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰাৰ পিছত ইয়াত চাওক লিখা আছে ইয়ৰ ট্ৰেনজেকশ্যন ইজ বিং প্ৰচিড প্লিজ ৱেইট, মানে আপোনাৰ কামটো হৈ আছে, আপোনালোকে ইয়াতে অলপ ৱেইট কৰিব। ইফালে চাওক হোৱাইট হৈছে, মানে ইয়াৰ পৰা মিনি ষ্টেটমেণ্ট বাহিৰ হৈছে। ইয়াত চাওক মিনি ষ্টেটমেণ্ট বাহিৰ হৈ গ'ল। স্ক্ৰীনত চাওক ট্ৰেনজেকশ্যন কমপ্লিট, মানে আপোনাৰ ট্ৰেনজেকশ্যনটো সম্পূৰ্ণ হৈছে। এতিয়া চাওক ইয়াত হোৱাইট হৈছে, আপোনালোকে এতিয়া কাৰ্ডখন বাহিৰলৈ আনিব পাৰিব, বাহিৰলৈ লৈ ল'ব। এইখিনি আছিলে ভিডিঅ'টো।